কাৰোবাক ভাল পাই যদি কিবা উপহাৰ দিব বিচাৰে, তেতিয়াহ'লে সময় উপহাৰ দিয়ক, কাৰণ এই পৃথিৱীত সময়তকৈ মহামূল্যৱান আন একোৱেই নাই। মানুহে সেইজন মানুহক বহুত সন্দেহ কৰে, যিজন মানুহক মানুহে বহুত ভাল পায়, কাৰণ কোনো মানুহে কেতিয়াও ভালপোৱা বা প্ৰিয়জনক হেৰুৱাব নিবিচাৰে। যিমান দিন তুমি সকলোৰে কথা সহ্য কৰিব পাৰিবা, সিমান দিন তুমি বহুত ভাল। যেতিয়াৰ পৰা প্ৰতিবাদ কৰিবা, তেতিয়াই তুমি মানুহৰ চকুত বেয়া হৈ পৰিবা। যিয়ে আপোনাক গুৰুত্ব দিয়ে, ব্যস্ততাৰ মাজত সময় দিয়ে, সেইখিনি মূল্য তেওঁক দিব শিকক। আৰু যদি নোৱাৰে, মিছাতে সপোন আশা তেওঁক দেখুৱাব এৰক। মানুহৰ হাত-ভৰি বান্ধি ৰাখিব পাৰি, কিন্তু মানুহৰ মনক বান্ধি ৰাখিব নোৱাৰি। সেয়েহে মানুহৰ মন গুচি গ'লে মানুহজনক কেতিয়াও ধৰি ৰাখিব পৰা নাযায়। প্ৰয়োজনত মনত পেলোৱা জন, অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱা জন কোনো প্ৰকাৰেই আপোন হ'ব নোৱাৰে। ভুল কৰাজনক ক্ষমা কৰি দিব লাগে, কিন্তু যিজনে জানি বুজি ইচ্ছাকৃতভাৱে ভুল কৰে, সেইজন কেতিয়াও ক্ষমাৰ যোগ্য নহয়। আত্মসন্মান হেৰুৱাই কাৰোবাৰ হোৱাতকৈ নিজৰ হৈ থাকক, তেতিয়া অন্ততঃ আত্মসন্মানখিনিত আঘাত নালাগিব।